পুৰা জাগা আহি পাই গৈছোঁ গাইজ এবাৰ ফটোগ্ৰাফাৰ চলি আছে ফটো ইয়াৰ বাহিৰ ঘৰে হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গৰম 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 তামাম গৰম কিন্তু গাইজ কি কৰিব আৰু গৰমততো আৰু গৰমে বহি থাকবাতো নোৱাৰে ঘামে চামে অৱস্থা নাই দেখছি না আপোনালোকৰো চাগে তেনেকুৱা অৱস্থা তো আজি আমি অলপ গৰমক ঠাণ্ডা কৰি আহোঁ ঠাণ্ডা কৰা মানে কি এটা বেলেগ জেগা এটা ফুৰিব যাম তামাম এটা বুম জেগা আছে অলপ গা ধুই আহোঁ ঘৰততো আৰু সদায়ে গা ধুওঁ তো আজি অলপ বাহিৰত গা ধুই আহোঁ কিন্তু তাৰে আগতে আপোনালোকক ক'ত যাম কি যাম সেইখিনি কথা জনাৰ আগতে আপোনালোকক স্বাগত কৰি লওঁ তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে গতিকে গাইজ গা ধুব যামতো যামেই কিন্তু তাৰে আগতে আজি হৈছে পবিত্ৰ ঈদ গতিকে ঈদত মোৰ ফালৰ পৰা সকলোকে হিয়া ভৰা শুভকামনা জনালোঁ গতিকে বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আমাৰ লক্ষীখন উইলে পুৰা ৰেডি কৰি ল'লোঁ তো গাইজ পানী বটল চানী বটল পৰা লৈ লৈছোঁ পুৰা গৰম ধৰিব না খাব লাগিব তাতে মানে একো নাপঙাৰ তো গাইজ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু ইফালে আমাৰ মাদাৰে বাই বাই দি আছে ভালকৈ যাবি দে এনেকৈ কৈ আছে দে দে ভালকৈ যাম দে আৰু অকলে ময়ে নহয় আমি 4-5টামান যাই আছোঁ গম পাব ৰ'ব কাই কাই যাই দেখি আছোঁ এতিয়া আমি এনেকৈ গাঁও ৰাস্তা দি যাই আছোঁ আৰু আপোনালোক চোঁ কয় নাই কৌ যাম আজি আমি গা ধুৱা যাই আছোঁ দাৰাগাঁও বুলি এটা জেগা আছে মচলপুৰ পাৰ হৈ বাক্সা ডিষ্ট্ৰিক্টত বম জেগা আপোনালোকে চাই থাকক ভাস্কৰ ভাই আহি গ'ল কেনে ভাস্কৰ ভাই গজব বেজতি ইফালে আছে আমাৰ কুণাল ভাই আৰু ইফালে আমাৰ হীৰক ভাই আহোঁৱে আছিল মোৰ সৰুতে লুকাচনী খেলৰ লগ আৰু আজি হৈছোঁ গাইজ পুৰা লগ তো গাইজ আমি একোটা আহি গ'লোঁ আৰু আহিবা আছে এটা সেয়া আমি ৰখি আছোঁ ইমান বহুত দেৰি কৰিছে কহাই এতিয়া আহিছে এই ৰাঙা পিন্ধাই কি আৰামত খোজকাঢ়ি আহিছে নাচাই কিয় আমি ৰ'দত মৰলোঁ অলপ জোৰে নাই কিয় তো গাইজ আমি আহি পাই গ'লোঁ পাতা চাই তেল দিব এতিয়া আমি তেলটো ভৰাই লওঁ নাইতো আধা বাটত ঠেই ল'ব লাগিলে আৰু গম পাইছে আৰু আপোনালোকে কি হ'ব এই লাষ্টত যে আহিলাক ৰাঙা পিন্ধাই দেৰিকৈ এইটো হৈছে পংকজ ভাই তো আমি তেল চেল ভৰাই ওলাই আহিলোঁ এতিয়া আমি যাই আছোঁ বৰমাক লগি মানে আমি মচলপুৰ হৈ যাম যিহেতু আমি বৰমা হৈ যাব লাগিব তো বৰমাক লগি যাই আছোঁ তো গাইজ ড্ৰাইভাৰ পৰা চেঞ্জ হৈ গ'ল কিয় নহ'ব হ'ব দে হলক ষ্টাৰ্ট কি মানে ই তেওঁৰ এনে ফাল্টু কৰি আছে ভয় লাগি গৈছিলে গাইজ আমি আহি পাই গ'লোঁ বৰমা আৰু এই বাছগিলা যি যাই আছে সেই ব্ৰিজৰ সেইখন হৈছে ব্ৰিজৰ ওপৰেদি গ'লে আপোনালোকে গুৱাহাটী ৰঙিয়া চঙিয়া এইগিলাখন যাব পাৰিব আৰু তলেদি আমি যাই এইফালেদি গুচি যাম উত্তৰত দেখি এইফালে গ'লে পাম আমি মচলপুৰ হৈ একদম ডাইৰেক্ট দাৰাগাঁও গাইজ আমি আহি মচলপুৰ পাই গ'লোঁ চাওক এইখন আছে কি ধুনীয়া সুন্দৰ পুৰা মচলপুৰ দা এই আগত দিছোঁ পাহাৰ চাহাৰটো দেখা নাই পাহাৰ বহুত খহি গৈছে এই কি ভূমিস্খলন হৈছে গম পা নাই নেকি এই যে পানী যে এৰি দিলা কি কাৰণে পাহাৰ খহি গৈছে সেইকাৰণে দেখা নাই কি নকয় বহুত পাহাৰ খহি গৈছে ইয়াতে আমাৰ এদিকে যাই পড়ছি নাকি মাটি চাটি যে পলক পড়ছে ক'ৰ বুলি ভাবছা আৰে পাহাৰৰে হয় নেকি সেইকাৰণে পাহাৰ দেখা নাই আমি গাইজ কিন্তু পাহাৰ দেখা নাই চাওক নাই পাহাৰ বগা বগা হৈছে আৰু গাইজ চাওক এই মাখা চব তাকে যাব আমি য'ত যাই আছোঁ জাগা হ'বাৰে নাই নেকি হে বাইকাৰ চব ইমান এখন আছে সুদূৰ ৰ'ব গাইজ অংকক বল যায় কোনোবা এটা সুদূৰ ৰ'ব কোনফালে তাকে মজা আহি থাকা বন্ধু আৰু গাইজ আমি আহি মোটামুটি পায়ে গ'লোঁ এতিয়া বৰ্তমান আমি পাহাৰত উঠি আছোঁ এৰে মোটামুটি অলপমান জেগা গেলি আমি পায়ে যাম আৰু এই পুৰা বম পাহাৰৰ অখত উঠি আছোঁ বম অখত চাইকেলে দিয়া হৈছে মানুহ এই বম গাইজ আমি আহি গ'লোঁ এতিয়া মানে কিবা টিকট চিকট মানে কিবা কাটব লাগিব কাটি আহোঁ আৰু এতিয়া আমি টিকট কাটি ভিতৰত সুৰকিলোঁ আপোনালোকেও যদি আহে ইয়াতে 4 চাইকাত 200 টকা আৰু যি বাইক আনে এখন বাইকত 50 টকাকৈ লয় গাইজ আমি পুৰা জেগা আহি পাই গ'লোঁ আপোনালোকে মোক একবাৰ ভিউটো দেখি আছোঁ মই দেখা নাই চাওক আপোনালোকে পুৰা পাৰ্কিঙৰ পৰা এই বম ভিউজ এই তাকে যাম আমি এই তাকে অলপ দেৰিকৈ এই তাকে যাম আমি কেনে কোনাল ভাই মজা জেগা না তই যাওঁ না কি কলা ব'লা এই ৰক ব'লা গাইজ আপোনালোকে একবাৰ প্ৰথমতে ভিউজটো চাই লওক আমি পুৰা জেগা আহি পাই গৈছোঁ চাওক বম ভিউজ মজা এতিয়া আমি এই তাকে যাই আছোঁ মোৰ লগৰ কথা তাতে আছে গাইজ আমি আহি পালোঁ আহি পাই কেনে একবাৰ মই নামিও আহিলোঁ পানীত তো চাওক একবাৰ এই ভাস্কৰে মই যাই আছোঁ পুৰা কেমেৰা চেমেৰা লৈ লৈছোঁ বম ফটো মাৰিম আপোনালোকক দেখি আছোঁ একদম লাষ্টত গাইজ পানী ৰে
বা মানুহ যি হৈছে মোটামুটি 2000 মান মানুহ আছে। দেখছি না গাইছ কি থাৰ ভাহে লৈ যায়, ক'ত বৈছিলোঁ কি যাই পালোঁ। একলেণ্ডতকৈ কিন্তু বেছি মজা লাগছে, পূৰা নেচাৰেল। তো গাইজ এতিয়া আমি যাই আছোঁ এটা পূৰাতে পানী পূৰা শ্লপিং হৈ আছে, চাওক মানুহে মানুহ বা কি ক'ম আৰু। এখনেদি গাইছ বম পিছলা য'ত অলপ অলপ পানী যাই আছে, এয়া কিন্তু নাই চাগে পিছলা। Guys, take a look. পৰিৱেশটো চাওকচোন গাইছ, এই পৰিৱেশ পালি আৰু কিবা লাগে, এতে ডাক পাই ইচ্ছা গৈছে। এই মজাটো আৰু গাইজ বেলেগ মজা, পানীৰ মাজত চিপছ আৰু ঠাণ্ডা। আৰু এতিয়া কোণাল ভাইং গা ধুই আছে, আৰু ইহঁতে থাকক আমি অলপ সাঁতুৰি আহোঁ বলক। গাইজ এবাৰ ফটোগ্ৰাফাৰ চলি আছে, ফটো ভাস্কৰ ভাই কেনে। তো গাইজ এতিয়া আমি যামেই অলপ দেৰিকৈ হ'ব বাৰু, এতিয়া আমি পিছত অলপ লাগাল পাইছোঁ গাড়ীত। তো গাইজ এতিয়া আমি যাব পালোঁ, পূৰা চব ৰেডি, কাপোৰ চাপোৰ খালে ময়ো পূৰা অলপ চেঞ্জ কৰি ল'লোঁ, চব পূৰা ৰেডি বলক এতিয়া আমি যাই আছোঁ। এনেকৈ গাইছ আমি এতিয়া ঘৰত যাই আছোঁ, আপোনালোকৰ ফটো চাওক, চিনেমেটিক শ্বটখিনি চাওক, তাৰপিছত ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু মানে কি চাই আছে দিয়ক, আৰু দিয়ক তাৰপিছত নিজৰ নিজৰ কামত লাগি যাওক। যোনে ধুৱাব আগি নিশা মোহনা কুলিৰ মাত, মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা। সুবাসী সমীৰে চুমেগা এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনিত ৰং সিঁচি যায়, চিনাকি এটি সুৰে মোৰ উদাসী মন তিনি চুকাই এফাকি যেন